হাই হেল্ল' নমস্কাৰ আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই বিশেষ গাড়ী ছাৰ্ভিচিং কৰিবলৈ গৈছোঁ ডিব্ৰুগড়, আৰু ভিডিঅ'টো আপোনালোকক দেখাওঁ। ভিডিঅ'টো আগলৈ উপভোগ কৰক আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু যদি কিবা আৰু এতিয়া বিশেষ বাজিছে 6টা, আৰু 6টা বজাত মই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। চাওঁ কিমান কি হয়, মানে অলপ সোনকালে ঘূৰিবলৈ চাম। তাকে ভিডিঅ'টো আগলৈ উপভোগ কৰক। যিমানখিনি হয় মই ভিডিঅ'ত দেখাম আপোনালোকক, চাব। এজাক চিপচিপীয়া বৰষুণ দিলে আমাৰ গাঁৱৰ ৰাস্তাটো কেনেকুৱা হয় চাব। আৰু এতিয়া আমি আছোঁ গছপিয়া পঞ্চায়তত, আৰু আমি নাহনি পঞ্চায়ত পামগৈ। এতিয়া চাই দেখিব, এইটো গছপিয়া পঞ্চায়তৰ হয়। চাওক আপোনালোকে, চিপচিপীয়া এজাক বৰষুণ দিলে কেনেকুৱা এটা অৱস্থা হয়। আৰু আমাৰ মানুহৰ ভোটটো, আমাৰ গাঁৱৰ যিমানখিনি ৰাইজ আছে, ভোটটো অথলৈ যায়। কংগ্ৰেছতে ভোট দিবনে বিজেপিতে ভোটটো দিবনে আপোনালোকে চিন্তা কৰিব নোৱাৰি। আৰু ৰাস্তাটোলৈ সোমালেই গম পায়, ইয়াত কংগ্ৰেছ বিজেপি কোনো কথা নাই, দলেই, কিন্তু কাম কৰাটোৱে কথা। আপোনালোকে ৰাস্তাটো চালে গম পাব। আৰু আজিৰ দিনত চাগে এনেকুৱা ৰাস্তা আৰু ক'তো নাই। আৰু গাড়ী দেখিছে কেনেকৈ শ্লিপ কৰিছে। বহুত গাঁৱে ভিতৰে ৰাস্তা হ'ল, কিন্তু আমাৰ এই ৰাস্তাটো কিয় নহ'ল আজিও আমি গম নাপালোঁ। আৰু আমাৰ স্থানীয় বিধায়কে যাতে অকণমান চকু দি চাই আমাৰ এই ৰাস্তাটো, কাৰণ আমি কৈ ভাগৰি গৈছোঁ। ৰাস্তাটো দিয়ক। আপোনালোকে আপুনি নিজে চাওক, বৰষুণ দিলে কেনেকুৱা এটা অৱস্থা হয় আপুনি নিজে চাওক। আৰু এতিয়া একেবাৰে যেতিয়া ভৰ বাৰিষা হ'ব, তেতিয়াও আপোনালোকক দেখাম মই কেনেকুৱা এটা অৱস্থা হয়। আৰু ইয়াতে গছপিয়া পঞ্চায়ত শেষ হ'ল, আমি এতিয়া নাহনি পঞ্চায়ত সোমাইছোঁ। আপোনালোকে যিবোৰ পুখুৰী দেখিছে, এইবোৰ পানী পাৰিম বুলি এটা পুখুৰী লেখীয়া হৈ গৈছে। আমাৰ ইয়াত হাঁহ পুহিবলৈ আপোনাৰ পুখুৰী দৰকাৰ নাই, আপোনাৰ ৰাস্তাৰ মাজতে হাঁহ চৰি থাকে। এনেকুৱা এটা অৱস্থা হৈ যায়, আপোনালোকে চাব পাৰে। দেখিছে আপোনালোকে। আৰু প্ৰায়ভাগ আমি গাঁৱৰ এটকা দুটকাকৈ পইচা তুলি নিজৰ পইচাৰে ৰাস্তাটো বহুতখিনি মেৰামতি কৰিলোঁ। আৰু গাঁৱৰ মানুহৰ ইমান পইচা পাতি নাই যে ৰাস্তাটো পকা কৰি ল'ব। টাউনৰ গলিয়ে পকা ৰাস্তা, ব্লক ৰাস্তা, কিন্তু গাঁৱৰ মানুহখিনিয়ে ভোটটো চাগে কাম নিদিয়ে, কাৰণ গাঁৱৰ মানুহৰ ৰাস্তাত দৰকাৰ নাই। কাৰণ আমি বোকা পানীতে ডাঙৰ হোৱা মানুহ। আচলতে আমি খেতি কৰা মানুহ নহয় জানো, বোকা ভাল পাওঁ, আৰু সেইটো কাৰণে ৰাস্তাটো আমাক চৰকাৰে বোকাই দিছে। তেওঁলোকে চিন্তা চৰ্চাটো কৰি চাইছে। গাঁৱৰ মানুহখিনি খেতি কৰা মানুহ, তেওঁলোকে বোকা পানী থাকেই ভৰিত এনি টাইম, আৰু ৰাস্তাতনো কেলৈ লাগিছে। কিন্তু আজি আপোনালোকে নিজে ভাবি চাওকচোন, এনেকুৱা এটা ৰাস্তা কোনোবা আছেনে?